the stars. There's a truth without doubt. And everything we search, I mean it. Every cloud has silver lining. As long as you are still breathing, don't waste your time, keep fighting. And even if you drift and fall, put down my and still stand tall. Believe yourself and keep on running. Don't look back, stay dreaming. Stay dreaming. হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ যদি কোনোবাই প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড ৱেলকাম বেক টু জিবিজ ব্লগ চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' একচুৱেলি মই ৱৰ্কআউট কৰি আছিলোঁ আৰু বহুত বেছি ভাগৰ লাগিছে পূৰা ঘামি গৈছোঁ চ' এতিয়া মই তললৈ যাম মানে মোৰ ঘৰলৈ চাই থাকক এতিয়া বাহিৰতে থ'ব লাগিব অলপমান ধূলি লাগি গ'ল চ' ব'লক ভিতৰলৈ যাম এতিয়া মই মোৰ ব্ৰেকফাষ্ট কৰিব ওলাইছোঁ মোৰ বহুত বেছিয়ে ভোক লাগিছে চ' এতিয়া মই মোৰ ব্ৰেকফাষ্টটো কৰি ল'ম তাৰ আগতে মই মোৰ হাত দুখন ধুই লওঁ একদম ধূলি লাগি আছে হাতত এতিয়া মই খাম মই পানীৰ ঘুগুনটো নাখাওঁ মানে মই সৰুৰ পৰা বেয়া পাওঁ কিন্তু ডাঙৰ হোৱাৰ পৰা গম পাইছোঁ কি মানে কেইবছৰমান আগত গম পাইছোঁ আৰু যে পানীৰ ঘুগুনটো বহুত খাইছিলে চ' এইটো যদি আমি স্কিপ কৰিব বিচাৰোঁ সেইটো ভাল হয় কিন্তু মই মানে এনেও বেয়াই পাওঁ চ' এতিয়া মই ফ্ৰেছ হৈ আহোঁ ভিডিঅ'টো চাই থাকিব মই আকৌ আহি আছোঁ চ' এতিয়া মই ফ্ৰেছ হৈ আহি গ'লোঁ আৰু আজিৰ দিনটো মই কি কৰিম আপোনালোকক সকলো দেখুৱাই যাম চ' প্লিজ ভিডিঅ'টো চাই থাকিব এইটো হৈছে আপোনাৰ মানি প্লেণ্ট আপোনালোকে চাগে জানেই যে মানি প্লাণ্ট ঘৰত কিয় ৰখা হয় চ' তথাপিও কৈ দিছোঁ মানি প্লাণ্ট ঘৰত ৰখা হয় কাৰণ কি ঘৰৰ কাৰণে বহুত ভাল হয় ঘৰত কেতিয়াও আপোনাৰ পইচাৰ অভাৱ নহয় বুলি কয় সেইকাৰণে আমিও ৰাখিছোঁ আৰু ইয়াত কেইটামান খালী টাব আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা এইকেইটা কি কৰিব মই কৈ আছোঁ আপোনালোকক এইকেইটাত একচুৱেলি এটা পলি মই আনিছোঁ অৰ্ডাৰ দিছোঁ ফ্লিপকাৰ্টৰ পৰা চ' সেইটো কি পলি মই এতিয়া নকওঁ চ' যেতিয়া আহিব আপোনালোকক মই দেখুৱাম চাওক মোৰ মায়ে পাকঘৰত কি কৰি আছে মই চাবলৈ আহিছোঁ মানে আজি লাঞ্চত কি বনাব মই চাবলৈ আহিছোঁ কি বনাইছা আজি মাংস বনাইছা কি আছে ভাত পোলাও খামতো কিয় নাখাম আৰু বাকী কি বনাবা বা ঠিক আছে যাওঁ বাই বাই খাম 2000 years later এতিয়া মই আপোনালোকক এখন কিতাপৰ বিষয়ে ক'বলৈ ওলাইছোঁ কিছুমানে হয়তো ব'ৰ পাব পাৰে কিন্তু প্লিজ চাব স্কিপ নকৰিব কাৰণ কি মই বিচাৰোঁ অন্তৰেৰে বিচাৰোঁ কি আপোনালোকে সকলোৱে এইখন কিতাপ পঢ়ক আৰু এই কিতাপখন মোৰ জীৱনলৈ আহিছে লাষ্ট ইয়েৰ 2020ত লকডাউনৰ টাইমত যেতিয়া আমি সকলোৱে বহুত ডিপ্ৰেছড হৈ আছিলোঁ একচুৱেলি মই ইমান বেছি বুক ৰিডাৰ নহয় বা যেতিয়াৰ পৰা মই এনেকুৱা ধৰণৰ কিতাপ পঢ়িবলৈ ল'লোঁ তেতিয়াৰ পৰা মোৰ লাইফটো অলপকৈ হ'লেও চেঞ্জ হৈছে কাৰণ কি আমি জানো কিতাপে আমাক বহুতখিনি আগুৱাব পাৰে আমাৰ জীৱনটো বহুতখিনি ইম্পেক্ট কৰিব পাৰে আমাৰ জীৱনত কিন্তু মই ইমান বেছি বিশ্বাস কৰা নাছিলোঁ আৰু মই ইমান বেছি চিৰিয়াছলি মই ইমান বেছি বুক ৰিডাৰ নাছিলোঁ আৰু কিতাপখন হৈছে এইখন দেখা পাইছেনে আপোনালোকে জুম কৰি দিছোঁ এই কিতাপখন হৈছে দ্য চিক্ৰেট আৰু এইখনৰ ৰাইটাৰ হৈছে ৰঞ্জা বাৰ্ণ চ' এইখন এখন এনেকুৱা কিতাপ যোনখনে মোৰ লাইফটো অলপ হ'লেও চেঞ্জ কৰিছে আপোনালোকে চাব পাৰে ৰিভিউজ এইখন কিতাপৰ এইখন বেষ্ট চেলিং বুক হয় আৰু এইখন বহুত আগতে ওলাল আৰু এইখনৰ এখন আপোনাৰ মুভিও ওলাইছিলে হলিউড মুভি দ্য চিক্ৰেটে নামটো চিক্ৰেট হয় আৰু এইখনে কৈছে কি
দ্য চিক্ৰেট টু ইয়ৰ লাইফ ইজ ইন ইয়ৰ হেণ্ড। চ' আমি যদি লাইফত ছাকচেছ পাব বিচাৰোঁ, আমি বেলেগৰ পৰা নাপাওঁ, আমাৰ ছাকচেছ আমাৰ নিজৰ হাতত আছে। যেনেকৈ নহওক আমি সেইটো এচিভ কৰিব পাৰোঁ। বেচিকেলি এই কিতাপখনত বহুত কিবা কিবি কৈছে, বাট মই আপোনালোকক কিছুমান সৰু সৰু এই কিতাপখনৰে কিছুমান অংশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এই কিতাপখনত কৈছে কি আমি কেতিয়াও বেলেগৰ লগত অন্যায় কৰিব নালাগে, কাৰণ কি কৰ্মা সেইটো বস্তু সঁচা হয়। আমি বেলেগৰ লগত যিয়ে নকৰোঁ সেইটো আমালৈ পে'বেক হৈ যায়, সেইটো আমালৈ ৰিটাৰ্ণ হৈ আহে। এইটো এনেকুৱা এটা এনাৰ্জি, আমি যদি নেগেটিভ ভাইবছ দিওঁ বেলেগক, তেতিয়াহ'লে আমালৈ সেইটো ছেইম নেগেটিভ ভাইবছ আহিব। হয়তো তেওঁলৈ সেইটো নেগেটিভ ভাইবছ নাযাব, কিন্তু আমি যিহেতু বেয়া ফিলিংছ পঠিয়াইছোঁ, বেয়া এনাৰ্জি পঠিয়াইছোঁ, সেইটো আমালৈ ৰিটাৰ্ণ হৈ আহি যায়। চ' যিমান পাৰোঁ আমি সকলোৱে এই নেগেটিভ চিটুৱেশ্যনতো পজিটিভ হৈ থাকিব লাগিব। আই মিন কৰোণা পজিটিভ নহয়, বাট লাইফটো পজিটিভিটিৰে আমি ল'ব লাগিব, কাৰণ কি আমি সকলোৱে জানো এতিয়া পৰিস্থিতি আমাৰ আশে পাশে বহুত বেয়া হৈ গৈছে। আৰু সেইকাৰণে যদি বিচাৰে আপোনালোকে এইখন কিতাপ পঢ়িব পাৰে, আপোনালোকৰ মনটো ভাল লাগিব। আৰু এটা কথা এই কিতাপখনত কৈছে যে আমি জীৱনত যিয়ে বিচাৰোঁ কিয় আমি নিশ্চয় পাব পাৰোঁ। আমাৰ এনেকুৱা কোনোৱে বস্তু নাই যোনটো আমি কৰিব নোৱাৰোঁ। আমাৰ হিউমেনছৰ এটা পাৱাৰ আছে, আৰু সেইটো পাৱাৰ হৈছে আমি নিজে এটা পাৱাৰফুল বিং হয়, কাৰণ কি সেইটো কাৰণে আমাক লাইফ দিছে আৰু বহুত বস্তুক লাইফ দিয়া নাই। চ' ইয়াত জাষ্ট 3টা ষ্টেপ কৈছে। এইখন গোটেই কিতাপখনত সেই 3টা ষ্টেপৰ বিষয়ে কোৱা হৈছে। প্ৰথমটো হৈছে আপোনাৰ আস্ক, ছেকেণ্ডটো হৈছে বিলিভ, এণ্ড থাৰ্ডটো হৈছে ৰিচিভ। চ' প্ৰথমতে আমি ইউনিভাৰ্ছ হওক, ভগৱান হওক, আমি আপোনালোকে যিয়ে বিশ্বাস কৰে ইউনিভাৰ্ছ বা ভগৱান, আমি প্ৰথমতে আমাক অন্তৰেৰে আমি কি বিচাৰোঁ সেইটো খুজিব লাগিব। তাৰপিছত আমি বিশ্বাস ৰাখিব লাগিব ইউনিভাৰ্ছৰ ওপৰত বা ভগৱানৰ ওপৰত, আৰু তাৰপিছত আমি কষ্ট কৰি যাব লাগিব। আমাক যোনটো বস্তু লাগে আমি নিশ্চয় পাম, তেনেকুৱা কোনো বস্তু নাই যোনটো অসম্ভৱ হয়। চ' লাষ্টত আমি সেইটো পাই যাম। চ' এই কিতাপখনৰ মূল উদ্দেশ্য হৈছে আমাৰ জীৱনটো ভাল কৰা, আৰু এই 3টা ষ্টেপ আমি যদি সঁচাকৈ ভালকৈ পালন কৰোঁ, তেতিয়াহ'লে মই ভাবোঁ কি আমি নিশ্চয় আমি পাম। আমি যি বিচাৰোঁ সকলো পাম। টকা পইচা হওক, ঘৰ হওক, বা আপোনাৰ কেৰিয়াৰ হওক, আপুনি যি বিচাৰে সকলোৱে পাব। বেছি নকওঁ নেকি, কাৰণ কি যদি মই কিতাপখনৰ বিষয়ে ক'বলৈ যাওঁ তেতিয়াহ'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো। মই হয়তো এই কিতাপখনৰ বিষয়ে গোটেই দিনটো ক'ব পাৰিম, গোটেই দিন ৰাত মোক যিমান বাৰ নুসুধে কিয় কোনো মানুহে মই এইখন কিতাপৰ বিষয়ে ক'ব পাৰিম, কাৰণ কি এইখন মোৰ বহুত আপোন। আৰু প্লিজ আপোনালোকে যদি বিচাৰিছে পঢ়িবলৈ, ব'ৰ নহয়, একেবাৰে ব'ৰ নহয় কিতাপখন। কিছুমানে হয়তো ভাবিব পাৰে কিতাপ পঢ়েনে মানুহে, কিতাপ পঢ়িলে কিছুমানে ব'ৰ পায়, কিন্তু এইখন বহুত ইণ্টাৰেষ্টিং কিতাপ হয়। আপোনালোকে 1% আপোনালোকে ব'ৰ নাপায় এইখন পঢ়ি। মোৰ বহুত বেছি ইচ্ছা আছিলে আপোনালোকৰ লগত এই কিতাপখন শ্বেয়াৰ কৰা, যাতে আপোনালোকেও পঢ়ে আৰু আপোনালোকৰ জীৱনটো ধুনীয়া হৈ পৰে। কিতাপখনৰ লিংকটো মই মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে কিনিব পাৰে সেইটো লিংকতে গৈ। 70 years later. আৰু আপোনালোকে আজি গম পালেই যে মই দিনটো কি কৰি থাকোঁ। উপায় নাই, কিনো কৰিম ঘৰৰ ভিতৰতে। কেতিয়াবা ব'ৰ লাগে, মোৰ বহুত ব'ৰ লাগে কেতিয়াবা, কিন্তু উপায় নাই। এতিয়া নিজৰ ছেফটিৰ কাৰণে আমি এনেকৈ থাকিব লাগিব। আৰু এতিয়া বজাৰ সমাৰো বহুত সোনকালে বন্ধ হৈ যায়। চ' ঘৰতে এনেকৈ সৰু সৰু কেইটামান কাম কৰি মই নিজকে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু এটা কথা কওঁ, আপোনালোকেও প্লিজ মৰ্ণিং ৱৰ্কআউট কৰিব, বা মৰ্ণিং কৰক, ইভিনিং কৰক। নিজৰ বডিটো অলপমান মুভমেণ্ট হোৱাটো বহুত নেচেচাৰী, কাৰণ কি এতিয়া ঘৰৰ ভিতৰত থাকি আমি খোজ নাকাঢ়োৱেই, ঘৰৰ ভিতৰতে বহি থাকোঁ, টিভি চাই থাকোঁ, মোবাইল টিপি থাকোঁ। চ' আমি যদি এইখিনি টাইমতে অকণমান ৰাতিপুৱা এক্সাৰচাইজ কৰোঁ বা আবেলি এক্সাৰচাইজ কৰিব পাৰোঁ, ৰাতিপুৱা এতিয়া মৰ্ণিং ৱাকতো যাব পাৰোঁ, আৰু আবেলি যাব নোৱাৰোঁ কাৰণ এতিয়া বন্ধ আছে। চ' আমি দিনতে এটা টাইম উলিয়াই অকণমান যদি বডিটো মুভমেণ্ট কৰোঁ, তেতিয়াহ'লে আমাৰ বডিটো ফিট থাকিব, আমি হেল্ডি থাকিম। আৰু আগলৈ মোৰ চেনেলটোত আপোনালোকে বহুত ধুনীয়া টেষ্টি ৰেচিপিজ দেখা পাব। আৰু ছোৱালীবোৰক কৈছোঁ তেওঁলোকে মোৰ চেনেলটোত DIYs দেখা পাব, স্কিন কেয়াৰ ৰুটিন, মৰ্ণিং ৰুটিন, নাইট কেয়াৰ ৰুটিন চব দেখুৱাম মই আপোনালোকক। আৰু বেছিকৈ মই DIYs দিম, কাৰণ কি সেইবোৰ কৰিবলৈ আমাৰ ঘৰত চব বস্তু থাকে আৰু আমাৰ স্কিনটো হেল্ডি হৈ থাকিব। চ' প্লিজ মোৰ চেনেলটো চাব আৰু মোক যদি আপোনালোকে আগুৱাই যোৱাত সহায় কৰে। চ' টিল দেন ষ্টে ছেফ, ষ্টে হোম এণ্ড টেক কেয়াৰ। বাই বাই।